নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ বাইকসমূহত ব্যৱহাৰ হোৱা ভাৰ্টিকেল ইঞ্জিন, হৰিজেণ্টেল ইঞ্জিন আৰু ইনক্লাইন ইঞ্জিনৰ বিষয়ে ক'ম। আমি যোনবোৰ সাধাৰণতে বাইক চলাই থাকোঁ তাত কিছুমান বাইকত কি হয় হৰিজেণ্টেল ইঞ্জিন ব্যৱহাৰ কৰা হয়, কিছুমানত ভাৰ্টিকেল ইঞ্জিন ব্যৱহাৰ কৰা হয় আৰু কিছুমানত ইনক্লাইন ইঞ্জিন ব্যৱহাৰ কৰা হয়। এইকেইটা আচলতে কেনেধৰণে কাম কৰে তাৰ বিষয়ে আৰু কোনটো বেছি ভাল তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভাৰ্টিকেল ইঞ্জিনবোৰ কি হয়, বাইকখনত ভাৰ্টিকেলি বা চিধা হৈ লাগি থাকে আৰু হৰিজেণ্টেল ইঞ্জিনবোৰ বাইকখনত য'ত ইঞ্জিনটো থোৱা হয় সেই পৃষ্ঠখিনিৰ সমান্তৰালভাৱে লাগি থাকে বা হৰিজেণ্টেলি লগাই থৈ দিয়ে। এইটো হৈছে ভাৰ্টিকেল ইঞ্জিন আৰু হৰিজেণ্টেল ইঞ্জিনৰ মাজত এটা বেছিক ডিফাৰেঞ্চ। এতিয়া এই ইঞ্জিনটো বাইকখনত ভাৰ্টিকেলি বা হৰিজেণ্টেলি লগোৱাৰ ফলত বহুত কিছুমান আমি চেঞ্জেছ দেখিবলৈ পাওঁ। তাৰে প্ৰথমটো হৈছে ষ্টেবিলিটি। বন্ধুসকল, হৰিজেণ্টেল ইঞ্জিনৰ চেণ্টাৰ অফ গ্ৰেভিটিটো ভাৰ্টিকেল ইঞ্জিনতকৈ কম হয় আৰু এই চেণ্টাৰ অফ গ্ৰেভিটিটোৱে ডাইৰেক্টলি ষ্টেবিলিটিৰ ওপৰত প্ৰভাৱ পেলায়। চেণ্টাৰ অফ গ্ৰেভিটি কোনো এটা বস্তুৰ সেইটো পইণ্ট হয় যোনটো পইণ্টত গোটেই সেই বস্তুটোৰ গোটেই ভৰখিনি দুই পিনে সমান্তৰালভাৱে ভাগ হৈ থাকে, অৰ্থাৎ ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ থাকে দুই পিনে গোটেই বস্তুটোৰ ৱেইটটো। এতিয়া কি হয়, যেতিয়া কোনো এটা বস্তুৰ চেণ্টাৰ অফ গ্ৰেভিটিটো কম হয় তেতিয়া বস্তুটো বেছি ষ্টেবল হয়। তাৰপিছত আহিল ভাইব্ৰেশ্যন। হৰিজেণ্টেল ইঞ্জিনত ইঞ্জিনৰ ভিতৰৰ চিলিণ্ডাৰৰ ভিতৰত যি পিষ্টন থাকে সেইটো বাইকখন গৈ থকাৰ পিনে থাকে। সেইকাৰণে হৰিজেণ্টেল ইঞ্জিনৰ ভাইব্ৰেশ্যন ভাৰ্টিকেল ইঞ্জিনতকৈ কম হয়। তাৰপিছত আহিল পাৱাৰ। বহুতে এনেধৰণে কয় যে ভাৰ্টিকেল ইঞ্জিনটোৱে হৰিজেণ্টেল ইঞ্জিনটোতকৈ বেছি পাৱাৰ প্ৰডিউচ কৰিব পাৰে, কাৰণ ভাৰ্টিকেল ইঞ্জিনত কি হয়, পিষ্টনটো যিহেতু চিধাকৈ লাগি থাকে আৰু সেইকাৰণে এবাৰ ওপৰত যোৱাৰ পিছত তললৈ সোনকালে আহিব পাৰে আৰু তাৰ ফলত ইঞ্জিনটোৱে বেছি পাৱাৰ প্ৰডিউচ কৰিব পাৰে। কিন্তু এনেকুৱা একদমেই নহয়। গাড়ীৰ পাৱাৰ সম্পূৰ্ণৰূপে ইঞ্জিনৰ চিচিৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত আহিল স্পেচ। যেতিয়া গাড়ী এখনত ইঞ্জিনটো লগোৱা হয় তেতিয়া যিহেতু 100-150 এনেকুৱা চিচিৰ সৰু চিচিৰ ইঞ্জিনবোৰ সৰু হয়, সেইকাৰণে ইয়াক হৰিজেণ্টেলিও আমি লগাব পাৰে। কিন্তু বেছি চিচিৰ ইঞ্জিনবোৰ যিহেতু ডাঙৰ হয় আৰু ইয়াত ৰেডিয়েটৰ কুলিং চিষ্টেম আদিৰো লাগি থাকে, সেইকাৰণে কি হয় এই ইঞ্জিনবোৰ ডাঙৰ হয় আৰু তাৰ কাৰণে এই ইঞ্জিনবোৰক হৰিজেণ্টেলি প্লেচ কৰিব নোৱাৰি আৰু সেইকাৰণে কি হয় এই ইঞ্জিনবোৰক বা বেছি চিচি থকা বাইকবোৰত সদায় ইঞ্জিনটো ভাৰ্টিকেলি লগোৱা হয়। তাৰপিছত আহিল কুলিং। চাব, ভাৰ্টিকেল ইঞ্জিনবোৰত কি হয়, যেতিয়া বাইকখন চলি থাকে তেতিয়া ভাৰ্টিকেল ইঞ্জিনটো যিহেতু চিধা হৈ থিয় হৈ থাকে, সেইকাৰণে বতাহৰ লগত ইঞ্জিনটোৰ অকণমান অংশহে বতাহৰ লগত সংস্পৰ্শলৈ আহিব পাৰে। সেইকাৰণে কি হয়, ভাৰ্টিকেল ইঞ্জিনটো কুলিং ছিষ্টেম ইমান ভাল নহয় বা তুলনামূলকভাৱে সিমান ভাল নহয় হৰিজেণ্টেল ইঞ্জিনতকৈ। হৰিজেণ্টেল ইঞ্জিনটো যিহেতু হৰিজেণ্টেলি প্লেচ হৈ থাকে, সেইকাৰণে কি হয়, বাইকখন চলাৰ পিছত ইঞ্জিনটোত বেছি বতাহৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত ইয়াৰ কুলিং ছিষ্টেমটো ভাল হৈ যায় আৰু সেইকাৰণে ইয়াৰ কুলিং ছিষ্টেমটো ভাৰ্টিকেল ইঞ্জিনতকৈ তুলনামূলকভাৱে বেছি ভাল হয়। বন্ধুসকল, মটৰ চাইকেলবোৰত ভাৰ্টিকেল ইঞ্জিন আৰু হৰিজেণ্টেল ইঞ্জিনৰ বাহিৰেও ইনক্লাইন ইঞ্জিনো ব্যৱহাৰ কৰা হয়। এইটো কি হয়, হৰিজেণ্টেলো নহয় আৰু ভাৰ্টিকেলো নহয়, অৰ্থাৎ দুয়োটাৰে মাজত থাকে। এতিয়া চাব, ইনক্লাইন ইঞ্জিনৰ চেণ্টাৰ অফ গ্ৰেভিটি ভাৰ্টিকেল ইঞ্জিনৰ তুলনাত কম হয়, সেইকাৰণে ইয়াৰ ষ্টেবিলিটি বেছি ভাল দেখিবলৈ পোৱা যায়। তাৰোপৰিও এই ইঞ্জিনটো যেতিয়া চলে তেতিয়া ইয়াৰ পৰা শব্দও কমকৈ ওলায় আৰু এইবোৰ কাৰণতেই আজিকালিৰ বেছিভাগ মটৰ চাইকেলতে কি হয়, ইনক্লাইন ইঞ্জিনটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এইটোৱে আছিল ভাৰ্টিকেল ইঞ্জিন, হৰিজেণ্টেল ইঞ্জিন আৰু ইনক্লাইন ইঞ্জিনৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভাৰ্টিকেল ইঞ্জিন, হৰিজেণ্টেল ইঞ্জিন আৰু ইনক্লাইন ইঞ্জিনৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।